টোপনি হোৱা নাই ৰাতি কালিয়ে ওলালো কালি গধূলি মই ওলালো আপুনি ৰাতি খোজকাঢ়ি আহিছে নেকি ক'ৰ পৰা খোজকাঢ়ি আহিছে তাৰপৰা তাৰপৰা মানে কোন জেগাৰ পৰা আহিছে খোজকাঢ়ি চাৰিআলি দলঙৰ পৰা খোজকাঢ়ি আহিছে চাৰিআলি মানে কোনটো চাৰিআলি ঢকুৱাখানা চাৰিআলিৰ পৰা খোজকাঢ়ি আহিছে কেতিয়া আহিছে খোজকাঢ়ি ৰাতি খোজকাঢ়ি আহি আছে আপোনাৰ অৰিজিনেল ঘৰ ক'ত চিলাপথাৰ আপুনি এতিয়া চিলাপথাৰ আপোনাৰ ঘৰ মা ঘৰ চিলাপথাৰ নেকি মা ঘৰ চিলাপথাৰ মায়ে তাতে কৈ থব থাকিবি তাতে মানে পূজা পাঠ আছে পূজা নকৰে একো নকৰো মানুহ ভালো নহয় মই বিশ্বাস কৰা সঁচাই কওঁ আপোনাক পইচা 1000 টকা আছে থৈছে দিম আপোনাক দিম বুলি 1000 টকা থৈ দিছিলে আপোনাক পইচা নিদিলে দিয়া নাম দিব ঘৰত যাম মই তেতিয়া বেংকত পঠিয়াব বেংকত দিব হয় নেকি এতিয়া আপুনি নহ'লে এতিয়া খোজকাঢ়ি যাম বুলি আহি আছে আপোনাক মই থানালৈ লৈ যাম আপুনি থানালৈ যাব চব কথা ক'ব লাগিব হা চব কথা ক'ব তাৰপিছত আপুনি হাতত সেইটো কি লৈ আছে দিছে কোনে দিছিলে কিনি লৈছিলে আপোনাৰ ওচৰত পইচা নাই আপুনি এতিয়া চাওক মই মানে এফালে আহি আছিলোঁ আহি থাকোঁতে এই মানুহজনী এই ৰাস্তাতে ইয়াতে শুই আছিলে তাৰ মানুহজনী পালোঁ মানুহজনী ঘৰটো হেৰিয়ত বুলি কৈছে এই ক'ত বুলি কৈছে আপোনাৰ ঘৰ চিলাপথাৰ তেওঁ ঢকুৱাখানাৰ পৰা খোজকাঢ়ি আহিছোঁ বুলি কৈছে তেওঁ এতিয়া মাজুলী নয়া বজাৰলৈ যাব মই তেওঁক লগ পাই সুধিলোঁ গোটেই কথাখিনি এতিয়া মই তেওঁক থানালৈ লৈ যাম নেকি আলোচনা কৰি চাওঁ তেওঁক এই কোন জেগা আপোনাৰ অৰিজিনেল এতিয়া আপুনি ক'ত বিয়া হৈছে মাজুলীত বিয়া হৈছে আপুনি ঢকুৱাখানাত কি কৰিছিলে ঢকুৱাখানাত কি কাম কৰিছিলে চব কৰিছিলোঁ আৰু ঘৰ চব মোচা পকা চকা চব মুচি থোৱা চব কৰিছিলোঁ সেইবোৰ কৰিছিলে কামে বিচাৰিছোঁ কৰিব কাৰণে তাৰপিছত আপোনাক কি পইচা নিদিলে নেকি নিদিয়ে আপোনাক খেদি দিছে আপুনি কিমান পইচা পাবলৈ থাকিলে পইচা 1000 থাকিলে পাব দে 1000 আপোনাৰ মাৰপিট কৰি খেদিছে মাৰপিট বুজিনে হাৰামি আকৌ পিয়াজটো কাটিছোঁ তই ওলাই যা সেনেকৈ কৈ আছে কি কাৰণে কৈছে আপুনি কিবা জগ লগা আছিলে নেকি মই জগ লগত বংশীতাত কাম কৰিছিলোঁ তাই মেলি ধুইছিলোঁ তাই জগ মোৰ গাত ভুল নাই নহয় সেইটো কথা ঠিক আছে বাৰু ঠিক আছে মই থানালৈ লৈ যাওঁ মই থানাতে আপোনাক চমজাই থৈ আহিম নহয় জানো ভালেহে ঠিক আছে বাৰু হ'ব মানুহটোৱে তালৈ চাবিলে ওলাই যায় আপোনাৰ মানুহটো ক'ত আছে এতিয়া তাতে আছে তাতে মানে হালদিবাৰীতে আছে আপোনাৰ মানুহটো হালদিবাৰীত আছে চাবি লৈ ওলাই যায় মানে কি কথাটো বুজি পোৱা নাই মই আপুনি বুজি পোৱা নাই চাবিটো লৈ ওলাই যায় ঘৰটো মানে মাইকী মানে কাম আছে নাই মই কাম বন কৰি গ'ল চাবিটো তালা মাৰিব লৈ ওলাই গুচি যাওঁ আৰু মদ খাবি আচাৰ তাত মদ খাই থাকিব মদ খাই থাকে পুৰা মদ খায় আপোনাৰ ল'ৰা ছোৱালী আছে নাই ছোৱালী দুজনী আছে ল'ৰা এটা আছে কিমান ডাঙৰ হ'ল ছোৱালীয়ে গাভৰু মেট্ৰিক পাই দিলে সৰুজনী সৰু হৈ আছে তাকো নেৰায় কছাৰীয়ে দেখিলে নেৰায় মাৰপিটত হয় নেকি ঠিক আছে বাৰু হ'ব আপুনি আৰু এতিয়া হেৰি কি বুলি কয় আপোনাৰ এতিয়া ল'ৰা ছোৱালী মাৰ ঘৰত আছে নে ক'ত আছে ক'ত আছে মানুহটোৰ ওচৰত আছে আপোনাৰ মানুহটো হালদিবাৰীত আছে আপুনি ঢকুৱাখানাত কাম কৰিছিলে হয় নহয় ঠিক আছে হ'ব মই আপোনাক সহায় কৰি দিম বাৰু দেই